চাওক মই ভাবোঁ লকডাউন আৰু কৰোণা ভাইৰাছৰ মাজত কোনো পাৰ্থক্য নাই আৰু আপুনিও ভাবিব প্ৰমাণটো চোৱাৰ পাছত। চাওক লকডাউনৰ ফলত কাৰো একো লাভ হোৱা নাই, কিন্তু লোকচান সকলোৰে হৈছে। এজন চহৰত বাস কৰা লোকৰো হৈছে আৰু গ্ৰাম্য অঞ্চলত বাস কৰা লোকৰো লোকচান বহুত হৈছে, কিন্তু লাভ কাৰো একো হোৱা নাই। আৰু আপুনি যদি চাই লকডাউন আৰু কৰোণা ভাইৰাছ, ইয়াৰ লগত লকডাউনৰ কৰোণা ভাইৰাছ আৰু লকডাউনৰ মাজত একো সম্পৰ্কই নাই। যিটো সময়ত লকডাউন দিয়া হয় সেইটো সময়ত কৰোণা ভাইৰাছ আচলতে বাঢ়িবলৈ ধৰে, নকমে। তো প্ৰমাণটো চাই লওক আপোনালোকে। পোনপ্ৰথমে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ সৃষ্টিমূলক অসমীয়া ইউটিউব চেনেল তথা ফেচবুক পেজলৈ। আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আপোনালোকৰ আপোন চেনেল ভিজে প্ৰাণজিৎ অফিচিয়েল। আপোনালোকে গুগলত চাৰ্চ কৰিব COVID-19 ট্ৰেকাৰ বুলি, তেতিয়া আপোনালোকৰ সন্মুখত এটা নতুন পেজ খোল খাব এনেধৰণৰ। তাত আপোনালোকে গম পাব যে কোন তাৰিখে কিমান কেছ, এক্টিভ কেছ ওলাইছে ইণ্ডিয়াত, যিটো মই ইণ্ডিয়া মাৰি থৈছোঁ। আপোনালোকে ইণ্ডিয়া আহিব, যদি বেলেগ আহে তো আপুনি ছেকেণ্ড ষ্টেপত গৈ পেলাই ইণ্ডিয়া কৰি ল'ব। তো আপোনালোকে গম পাব। তো চাওক যেতিয়া লকডাউন দিয়া নাছিল তেতিয়া ক'ভিড কমি আছিল, কিন্তু যেতিয়া এইটো ধৰক চাওক যেতিয়া ছেপ্টেম্বৰমান পাইছে, জুন জুলাই এনেকুৱা সময়তো পূৰা লকডাউন দি আছে আমাৰ ইণ্ডিয়াত, সেইটো সময়ত কিন্তু কমি যোৱা নাই, বৰঞ্চ বাঢ়িয়ে গৈছে। লকডাউনত কিন্তু কমি যোৱা নাই, বৰঞ্চ ক'ভিড বাঢ়িয়ে গৈছে। আৰু যেতিয়া লকডাউনটো কমি আহিল বা বন্ধ হ'ল, তেতিয়া কিন্তু ক'ভিডো কমি আহি আছে। আৰু বৰ্তমান সময়ত চাওক আপোনালোকে বহুত ষ্টেটত ইতিমধ্যে লকডাউন দি দিছে, তাৰ ফলত কিন্তু ক'ভিড কমি যোৱা নাই, বৰঞ্চ বাঢ়ি গৈ আছে। ইতিমধ্যে সকলোতে লকডাউন বুলিয়ে ক'ব লাগিব, খালি আমাৰ অসমত অলপমান কম, যিহেতু নতুন SOP প্ৰস্তুত কৰি আছে প্ৰত্যেক সপ্তাহে চৰকাৰে। তো ক'ভিড কমি যোৱা নাই, কিন্তু প্ৰত্যেক দিনাখনে বাঢ়ি গৈহে আছে। তো মই ভাবোঁ লকডাউনৰ ফলত ক'ভিড নকমে, বৰঞ্চ বাঢ়েহে। আৰু কিবা ছিজনেল বেমাৰৰ দৰে ঠাণ্ডা দিন আহিল ক'ভিড কমিল, গৰম দিন আহিল আকৌ ক'ভিড বাঢ়িবলৈ আৰম্ভ কৰিলে। তো নাজানো, মোৰ এইটো এটা অনুমানহে দেই। আপোনালোকে চাব পাৰে, গুগলত চাৰ্চ কৰিব COVID-19 ট্ৰেকাৰ বুলি, আপোনাৰ সন্মুখত এইটো পেজ খোল খাব।